টংলা প্ৰেছ ক্লাবে আজি প্ৰথমবাৰৰ কাৰণে ধনেশ্বৰ ৰাভাৰ স্মৃতিত আজি এটা পতা প্ৰদান কৰা কাৰ্যসূচী আজি হাতত লৈছে আৰু টংলা প্ৰেছ ক্লাবক আমি শলাগ ল'ব লাগিব যে ধনেশ্বৰ ৰাভা ডাঙৰীয়া যি এজন উদ্যমী সংবাদকৰ্মী আছিল বা তেওঁ হুকাৰৰ পৰা লৈ পেলাই এজন ভাল সংবাদকৰ্মী হিচাপে তেওঁ জীৱনকালত বা খুব কম সময়ৰ ভিতৰত তেওঁ যিখিনি কাম কৰিছিল এইটো আমি শলাগ ল'ব লাগিব আৰু তেখেতৰ যিখিনি চিন্তা তেখেতৰ সমাজৰ প্ৰতি যি মৰম বা সমাজৰ প্ৰতি নিজক নিয়োজিত কৰা বা সংবাদকৰ্মী হিচাপে তেওঁ যিখিনি সংবাদ প্ৰেৰণ কৰাৰ কাৰণে যিখিনি যত্ন লৈছিল বা ভাল সংবাদ তেওঁ যেনেকুৱা দিয়াৰ কাৰণে যিখিনি যত্ন লৈছিল গোটেই কথাবিলাক আজি আমাৰ বিশিষ্ট ব্যক্তিসকলে উল্লেখ কৰিছে আৰু তেখেতক মই মৃত্যুৰ আগত ঘৰতে লগ পাইছিলোঁ। তেওঁ এটা বেয়া পৰিৱেশত তেওঁ জীৱন পাৰ কৰিব লগা হৈছিল বা তেওঁ বেমাৰৰ লগত ভুগি আছিলোঁ। তেখেতক ভাল কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, যত্ন লৈছিলোঁ, কিন্তু সদশেষত আমি তেখেতক জীয়াই ৰাখিব নোৱাৰিলোঁ। সেই কথাটো মনত এতিয়াও বেদনা আছে আৰু আজিৰ তাৰিখত ধনেশ্বৰ ৰাভাই যিখিনি কাম কৰি থৈ গ'ল টংলাবাসীৰ কাৰণে, বড়োলেণ্ডবাসীৰ কাৰণে, ওদালগুৰিবাসীৰ কাৰণে, সেই কথাটো আমি স্মৰণ ৰাখি পেলাই নৱপ্ৰজন্মক ধনেশ্বৰ ৰাভা নিচিনা এজন উদ্যমী আৰু এজন ভাল এজন সংবাদকৰ্মী, তেওঁ সমাজৰ কাৰণে যিখিনি সমাজ পৰিৱৰ্তনৰ কাৰণে বা উন্নয়নৰ কাৰণে যিখিনি কথা লিখিছিল, চিন্তা কৰিছিল, কাম কৰিছিল, সেইটো আমি প্ৰচাৰ কৰিব লাগিব। আৰু আজি ইয়াত তিনিজন ব্যক্তিক সাংবাদিকতা বঁটা ধনেশ্বৰ ৰাভা সোঁৱৰণত আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়াক আজি ইয়াত প্ৰদান কৰা হৈছে। তেওঁ এজন বিশিষ্ট সাংবাদিক হয় আৰু ইয়াৰ লগতে সমাজসেৱক হিচাপে মিনন মুছাহাৰী আৰু আমাৰ ৱাইল্ড লাইফ কনজাৰভেশ্যনিষ্ট হিচাপে আমাৰ পানেৰী সংমণ্ডল ইয়াৰ বন বিষয়া আমাৰ মিন্ময় হাজৰিকা ডাঙৰীয়াক ইয়াত বঁটা প্ৰদান কৰা হৈছে। তো আমি আশাবাদী যে তেওঁলোকৰ যিখিনি সমাজৰ প্ৰতি বা যিখিনি তেওঁলোকে নিষ্ঠাবান সহকাৰে কাম কৰিছে, ইয়াৰ কাৰণে তেওঁলোকক টংলা প্ৰেছ ক্লাবে আজি বাছনি কৰিছে আৰু তেওঁলোকক এই সন্মানটো প্ৰদান কৰিছে। আগলৈকে আমি ধনেশ্বৰ ৰাভাৰ পৰিয়াল আৰু তেখেতক যিখিনি কাম কৰি থৈ গ'ল সেই সকলো খা খবৰ আমি ৰাখিব লাগিব। তেওঁলোকক সহায় কৰাৰ কাৰণে আমি সকলোৱে যত্ন কৰিব লাগিব। তেওঁৰ যি স্বৰ্গীয় যি আত্মা, সেই আত্মালৈ মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যাতে তেওঁ চিৰশান্তি লাভ কৰে, সেইখিনিকে মই আজি ব্যক্ত কৰিছোঁ। হয়, নিশ্চয়কৈ ধনেশ্বৰ ৰাভা প্ৰথম তেওঁ সাংবাদিক হিচাপেই হওক বা কৰোণা যি এই কালত তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল, তাৰ কাৰণে মই আজি এই যি এবছৰীয়া যি কাৰ্যসূচীত অসম চৰকাৰ আৰু BTR চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ যে সেই কথাটো আগতেও আমি চৰকাৰৰ ওচৰত দাবী বা ব্যক্ত কৰিছোঁ যে তেখেতক পৰিয়ালক এটা সন্মান সহকাৰে এটা সাহাৰ্য বা সুবিধা এটা প্ৰদান কৰিব লাগে, যাতে পৰিয়ালত তেওঁলোকৰ যি ল'ৰা ছোৱালী তেওঁলোকে যাতে পঢ়িব পাৰে বা আগলৈকে তেওঁলোকে সমাজত ব্যক্তি হিচাপে আগবঢ়াই যাব পাৰে, তাৰ কাৰণে সহযোগ কৰিব লাগে। এই কথাটো লৈ আমি আগলৈকে অসম চৰকাৰ আৰু BTR চৰকাৰৰ লগত আলোচনা কৰিম, যাতে সাহাৰ্যখিনি তেওঁলোকক দিব পাৰে আৰু এই পৰিয়ালখন যাতে পিছ পৰি নাথাকে, তেওঁলোকে আগুৱাই যাব পাৰে। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এই প্ৰচেষ্টা অব্যাহত থাকিব।